চাহটো খাই ল'ম অকণমান। চাহ নে? চাহে। বাকী কওক। বিহু খালে? খালো। কেনেকৈ গ'ল বিহু? ভালে গ'ল। গুৱাহাটী আছিলে নে গাঁৱত গৈছিলে? গাঁৱত চিধা কথা। গাঁৱৰ নিচিনা হ'বই নোৱাৰে গুৱাহাটীত একোডাল নাই বিহু। সেই আৰ্টিফিচিয়েল মেজিবিলাক এইটোতো একদম ফাল্টু ট্ৰেণ্ড এটা আহিছে গুৱাহাটীত। এইবোৰ কি তাৰমানে একদম ভাল নালাগে। গাঁৱৰ নিচিনা হ'বই নোৱাৰে। গাঁৱত মজা। লাৰু পিঠা খালে? মই লাৰু বেয়া পাওঁ। কি ভাল পায় আপুনি? পিঠা। কি পিঠা খাই ভাল পায়? বেলেগ বেলেগ পিঠা হ'ব লাগে। যেনে? অসমত ঢেৰ পিঠা আছেতো। তুমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাবা ঢেৰ পিঠা পাবা। বহুত থলুৱা বহুত ধৰণৰ পিঠা আছে। একেখন পিঠা খাই ভাল নালাগে নহয়। হয়। বাকী আপুনি মাজে মাজে বহুত কণ্ট্ৰভাৰ্চিত আহি থাকে, কিয়? আহেও আৰু মাজতে কিবা মুখেদি অকণমান ওলাই গ'ল গালি চালি। বেয়া লেংগুৱেজ ইউজ কৰে, ছ'চিয়েল মিডিয়াত আপলোড দিয়ে ভিডিঅ'বিলাক। আৰু কিবা? মানুহৰ আপুনি বহুত গালি খায়। ৰাজহুৱা গালি। একচুৱেলি মই আলু টাইপ। খোৱা আলু যে মই সেইটো টাইপৰ। তাৰমানে আপুনি এইটো বুজাইছে যে আপুনি দালিটো লাগিব, মাংসটো লাগিব, চব্জিটো লাগিব, সেইটো আৰু আপুনি। সেইটো বুলি ক'লো নেকি মই? আলু কিনি পাইছে নাই বজাৰত? কিনিছো। কেনেকে কিনে কওকচোন? দোকানত গৈছো, আলু দে। 2 কিলো 3 কিলো যি কওঁ সেইমতে দোকানে দিয়ে। আলু দিয়াৰ আগতে বেপাৰীজনে খৰাহি এটা দিয়ে নাই আপোনাক? দিয়ে, সেইটো কিয় দিয়ে? বাছি ল'ব দিয়ে। পচা আলু ভাল আলুৰ মাজত বাছি ল'ব দিয়ে, হয়নে নহয়? মোৰ ভিডিঅ'ত যদি কিবা যদি বেয়া মেছেজ যদি আছে, বেয়া যদি লেংগুৱেজ আছে, সেইখিনি নাচালেই হ'ল, ভালখিনি ল'লে হ'ল। ভাল ভিডিঅ' কেইটা দেখা নাই। মাজতে আপুনি এটা বাঁহ খালে, পাণবজাৰলৈকে দৌৰি যাবলগীয়া হ'ল। বাঁহ খালে মানুহে বহুত শিকে। আৰু এটা কথা কওঁ, মই বাঁহ খাই ভাল পাওঁ। আমি যেতিয়া পৰ্ক চৰ্ক খাওঁ নহয়, সদায় বেম্বু চুটটো দি বনাওঁ, বেছি ফেভৰেট হয়। বহুত লাইদি বনাই, তিলেদি বনাই, মই কিন্তু বেম্বু চুট প্ৰিফাৰ কৰোঁ। মানে মই বাঁহ খাই ভাল পাওঁ, চিধা কথা। আপুনি অসমবাসীৰ বাবে এটা বিহু বুলি মেছেজ দিয়ক। একচুৱেলি বিহুটো হৈয়ে গ'ল। চবকে শুভেচ্ছা দিলোঁ বাৰু। মাজত দিয়া নহ'ল, কিয় বিহুৰ দিনাখন মোৰ বহুত ভাল বন্ধু এজন আছিল, অৰূপ বুলি। সি ঢুকাই গ'ল বেচেৰাটো। শুনিছো। সেইকাৰণে অকণমান মন চন বেয়া আছিল। তথাপি বিহুটো কিবাকে পাৰ কৰিলোঁ আৰু। আজি মই এটা ইউটিউবৰ ট্ৰিক্স দিম। ঠিক আছে, ইউটিউবটো চবেই ইউজ কৰে। হয়। কিন্তু মই এটা শ্বৰ্টকাট এটা দিম। হয়। চবেই ভাল পাব মই জানো। আৰু 50% মানুহে ইউজ নকৰে। কৰো মানুহে ইউজ নকৰে এইটো ট্ৰিক্স। মই শিকিম আজি। গতিকে মই দেখাম। আপুনি কেমেৰাত দেখাই দিয়ক। আচ্ছা ঠিক, এটা কাম কৰোঁ, কেমেৰাৰ পিছত ল'ম নেকি? কেমেৰামেন পিছত দিম। নাম? কৃত্ৰিমান বৈশ্য। আচ্ছা, ডক্টৰ কৃত্ৰিমান বৈশ্য। মই পিছত বস্তুটো মই এক্সট্ৰাকে ল'ম আপোনাৰ লগত বাৰু। আচ্ছা, গতিকে কথাটো সেনেই আৰু, মই ভাল কথাও দেখাওঁ আৰু। আপোনাৰ লগত কথা পাতিবই নোৱাৰি, একদম আপুনি লাও পাত কচু পাত সেনেকুৱা টাইপ কথা কয়, কিয়? লাও পাত কচু পাত বেয়া নেকি? লাও পাত খায় নে নাখায়? লাও খাওঁ। কচু পাতো খাব লাগে। দুইটা অৰ্গেনিক বস্তু, সাৰ দিয়া বস্তুতকে এইটো বহুত ভাল।